বন্ধুসকল, মোৰ চেনেল MS থাংকালৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। গতিকে আজি ভিডিঅ'টো ক'ৰ পৰা আমি ক'লৈ যাম, আজি আমি এটা নতুন যাত্ৰা কৰিব ওলাইছোঁ। এই যাত্ৰাটো ক'ৰ পৰা ক'লৈ হ'ব, গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাম। গতিকে যিসকলে নতুনকৈ এই আহিছে মোৰ চেনেললৈ ভিডিঅ' চাইছে, চেনেলটো সকলোৱে আঁকোৱালি ল'ব আৰু ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব চেনেলটো। গতিকে যাওঁ ব'লক, আজি এই যাত্ৰা আপোনালোকক সকলোকে জনাম। এই যাত্ৰা ক'ৰ পৰা ক'লৈ হ'ব, ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। আছিলে কি আজি আমাৰ যাত্ৰাটোৰ বিষয়লৈ, গতিকে আমাৰ যাত্ৰাটো হৈছে গহপুৰ টু অযোধ্যা ৰাম মন্দিৰ। গতিকে আমি এতিয়া যাত্ৰা কৰিম গহপুৰৰ পৰা বৰ্তমান গুৱাহাটীলৈ বুলি, আৰু গুৱাহাটীৰ পৰা আৰম্ভ হ'ব আমাৰ অযোধ্যা ৰাম মন্দিৰলৈ যাত্ৰা হ'ব। আৰু এতিয়া আমি বৰ্তমান গহপুৰ এয়া ৰেলৱে ষ্টেচন, আৰু আমাৰ ট্ৰেইন আছে 9টা, 9:30 বজাত আমাৰ ট্ৰেইন আছে গহপুৰ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি। আৰু গুৱাহাটীৰ পৰা অহা কালিলৈ আমাৰ 15 তাৰিখ 5:30 বজাত আমাৰ ট্ৰেইন আছে। গতিকে যিসকলে নতুনকৈ যদি ৰাম মন্দিৰলৈ আহিম বুলি বিচাৰে, গতিকে এই ভিডিঅ'টো চাওক এবাৰ, আৰু চাই লৈ নতুনকৈ আপোনালোকো আহিব পাৰিব ভিডিঅ'ৰ মাধ্যমেৰে। গতিকে যিসকল বন্ধু নতুনকৈ এই চেনেলটোত আহিছে, গতিকে চেনেলটো সকলোৱে আঁকোৱালি লওক। গতিকে সকলো ভিডিঅ' আপডেট পাব, গতিকে সকলো ভিডিঅ' পাব আৰু এই ভিডিঅ'ৰ মাধ্যমে সকলো দেখাই যাম, জনাই যাম। গতিকে সকলোৱে চাই থাকিব বুলি আশা কৰিছোঁ। ব'লক আৰু আমাৰ পিছৰ আমাৰ এপিছ'ডখিনি দেখাম আপোনালোকক। ভিডিঅ'টো যে কোৱা আছিলে মোৰ দাদা আৰু বন্ধুৰ কথা কোৱা আছিলে, এয়া মোৰ দাদা যাদৱ বৰুৱা দাদা, আৰু এয়া প্ৰবীণ বৰুৱা দাদা, আৰু এজন মোৰ বন্ধু প্ৰণৱ বৰুৱা। আমি এই চাৰিজনে আমি ৰাম মন্দিৰলৈ বুলি যাত্ৰা কৰিম। আজি আমাৰ গহপুৰৰ পৰা আৰম্ভ কৰি আমি আজি গহপুৰৰ পৰা ওলাম, অহাকালি আমি গুৱাহাটী পাম, আৰু গুৱাহাটীৰ পৰা আমি যাত্ৰা কৰিম ৰাম মন্দিৰলৈ বুলি। গতিকে ভিডিঅ'টো সকলো দেখা পাব আৰু সকলো জনাম এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো শিকিব সকলোৱে চাব বুলি আশা কৰিছোঁ। গতিকে ব'লক আমি পিছৰখিনি এয়া বৰ্তমান আমাৰ ট্ৰেইন আহি পাইছেহি গহপুৰ গুৱাহাটী। আমাৰ দবা আছে এছটো, গতিকে আমি গৈ আছোঁ বৰ্তমান গুৱাহাটীলৈ বুলি গহপুৰৰ পৰা। এছটো আমাৰ ট্ৰেইন একো নহয়, ৰখাব দে, টেনশ্যন নল'ব, টেনশ্যন নল'ব। এয়া বৰ্তমান আমি চিট লৈ এতিয়া শুইছোঁ আৰু চিট আমাৰ কনফাৰ্ম হৈছে। চিট আৰম্ভ কৰিম, আমাৰ গহপুৰৰ পৰা যাত্ৰা আৰম্ভ হ'ব গুৱাহাটীলৈ বুলি। চিট পালেনে? চিট পালেনে? চিট পালিনে? পালি? সুধিবি ন? গতিকে ব'লক ভিডিঅ'টো। এতিয়া বৰ্তমান আমি গহপুৰৰ পৰা আহি পালোহি গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা আমাৰ অযোধ্যা ট্ৰেইন আছে। গুৱাহাটীৰ পৰা নাই, একচুৱেলি আছে আমাৰ কামাখ্যাৰ পৰা আছে অযোধ্যা ট্ৰেইন আছে আবেলি 5:30 বজাত। আৰু এতিয়া আমি গুৱাহাটীত প্লেটফৰ্মত তেনেকৈ মুখ হাত ধুই মেলি ফ্ৰেছ হৈ আমি যাম লগৰ ৰুমত গৈ ধুনীয়াকৈ চাহ ভাত খাই অলপ ফুৰিম, আৰু আমাৰ তাৰপাছত আমি যাম অযোধ্যালৈ আবেলি 5:30 বজাত। বৰ্তমান গুৱাহাটী প্লেটফৰ্ম, এতিয়া গৈ ধুনীয়াকৈ চাহ খাম, জলপান খাম। জলপান খাবনে? আমাৰ খাবনে জলপান? হা, কি জলপান খাব কওকচোন? যিয়ে পাই তাকে খাব ন? কিবা এটা খাই লওঁ, মোক লাগি আছে পুৱাই পুৱাই। আহিছোঁ কিবা এটা খাবৰ বাবে। আমাৰ এজনে খাব জলপান, তেখেতৰ কাৰণে এক্সট্ৰা জলপান আমি বুকিং কৰি থোৱা আছে, অৰ্ডাৰ কৰি থোৱা আছে। এয়া আমাৰ বৰ্তমানে আমি গুৱাহাটী প্লেটফৰ্মৰ বাহিৰত গুৱাহাটী, তাৰপিছত আমি যাম আবেলি 5 বজাত। এতিয়া আমি খালোঁ, ইয়াত ষ্টেচন কিবা এটা খালোঁ, খাই বৈ আমি এতিয়া বৰ্তমান ওলাম, আমাৰ যাত্ৰা ওলাম। আৰু এতিয়া যাম, মই যি কৈছিলোঁ লগৰ ৰুমত যোৱা কথা ক'লোঁ, এতিয়া আমি তাত যাম, খালোঁ, খাই বৈ এতিয়া আমি চব ভাগে ভাগে যাম।
তেওঁলোক যাব বেলেগ, আমি এজন যাম বেলেগ, গতিকে আমি সন্ধিয়াহে লগ হওঁ পৰা সন্ধিয়াহে আমাৰ ট্ৰিপ আৰম্ভ হ'ব এটা নতুন ট্ৰিপ। ডিক্লেয়াৰ নকৰোঁ, আজি ইমানতে এটা চমু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে যিসকলে ভিডিঅ' নতুনকৈ আহিছে সকলোৱে যে ভিডিঅ'টো আঁকোৱালি লয় আৰু যোনজন নতুনকৈ আহিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পিছৰ ভিডিঅ'ত আকৌ লগ পাম। গতিকে আজিলৈ ভিডিঅ' ইমানতে, ধন্যবাদ। জয় আই অসম।